বিমরি সমন আজি প্রতীক্ষণ দৈত্যরানী চিন্তাম্বিত স্বামীর কারণ বিমরি সমন আজি প্রতীক্ষণ দৈত্যরানী চিন্তাম্বিত স্বামীর প্রবেশিলে পুরন্দর ব্রাহ্মণ বেশত বোলে পুত্র ধনৰ স্থিতি তোমাৰ গৰ্ভত বিচেৰাণী দৈত্যৰাজ মোহে সংসাৰত বিমরি সমন আজি প্রতীক্ষণ দৈত্যরানী চিন্তাম্বিত স্বামীর কারণ কয়া ধুৱে বোলে ক্ৰোধে দেৱতাৰা জন নুশুনাবাৰু তজু অসত্য বচন এনে কুসংকল্প মনে কৰা কি কাৰণ দুৰাকাংক্ষা তেজি কৰা স্বৰ্গলে গমন দুৰাকাংক্ষা তেজি কৰা স্বৰ্গলে গমন বিমৰি সমন আজি প্ৰতীক্ষণ দৈত্যৰাণী চিন্তাম্বিত স্বামীৰ কাৰণ প্রবেশিলে পুরন্দর ব্রাহ্মণ বেশত বোলে পুত্র ধনৰ স্থিতি তোমাৰ গৰ্ভত বিচেৰাণী দৈত্যৰাজ মোহে সংসাৰত ব্রজপাণির হৃদয়তে প্রতিশোধরে দাবানল দেখিব ভুবনে আজি দেবতারে বাহুবল ধরিলন্ত হস্তে রাণীক অতি দুরাচার দেবরাজ রাগে আজি নাপাবা নিস্তার দেবরাজ রাগে আজি নাপাবা নিস্তার ও সেই ক্ষণে দেৱ ঋষি হৈল আবিৰ্ভাৱ বোলে দেৱ ইটো কাৰ্য অতি অশুভন যারা যুগ বলে চিন্তাম্বিত যোগেশ্বৰ সেই হিৰণ্যকশিপু বীৰ ভয়ংকৰ গৰ্ভে ৰাণী
মহাবৈষ্ণৱ অৱস্থান শুনীন্দ্ৰ স্বৰ্গলোকে কৰিলা গমন। দৈত্য পতেশ্বৰী নকৰা সংশয় মূৰ আশ্ৰমত নোহে দেৱতাৰে ভয়। শুনা দৈত্য পতেশ্বৰী নকৰা সংশয় মূৰ আশ্ৰমত নোহে দেৱতাৰে ভয়। লভিবা শান্তি ৰাণী শুনি ক কৃষ্ণবাণী যত সুখ সন্তাপৰ তেৱেই কৰিব নিৰাময়। যত সুখ সন্তাপৰ তেৱেই কৰিব নিৰাময়। কিবা দৰে ভকতি আৰাধনা কৰিলে তুষ্ট হ'ব প্ৰভু জনাৰ্দন। পুৱা মোক দেৱ ঋষি হৰিৰ চৰণ চিন্তি কোনোমতে কৰিমে পূজন। কোনোমতে কৰিমে পূজন। কোনোমতে কৰিমে পূজন। কোনোমতে কৰিমে পূজন। কৃষ্ণৰ চৰণ চিন্তি বেক হৃদয়ত আচন্ত ঈশ্বৰ হৰি সমস্ত ভূতত ইয়ে ৰাম হেন জানি প্ৰাণী কক ৰিবা শতকাৰ তেবে সে বিষ্ণু তৰতি হৈবে ক